অকমান হাই কৰিব স্কেলটো এটা জোৰকে হাত চাবই লাগে যিহেতু মই নিজে থিয় ল'ৰা আজি মই বেলেগ গাই পেলাই আহিব পাৰিলোহেঁতেন কিন্তু মই গোৱা নাই মই তিৱা ল'ৰা হিচাপে মই তিৱা গীতি গাই আপোনালোকৰ ওচৰত প্ৰৱেশ কৰিম বুলি ভাবিলোঁ
मखबरने घुलाओ घुलाओ मखबरने घुलाओ आने में सजन यकदसा आने में नगना झुलाओ हिला 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 या दुर्गा নমস্কাৰ সকলোকে আজি উপস্থিত সমূহ ৰাইজক মই নমস্কাৰ জ্ঞাপন কৰিছোঁ লগতে সমূহ আজি জৰাবাৰী বিচাৰিছোঁ ছাত্ৰ সন্থা আৰু নিজ জৰাবাৰী তিৱা পিছাক পিছু উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নিজৰ ল'ৰা হিচাপে মোক এইদৰে মাতি অনাৰ বাবে অনাগত দিনত এইদৰে মোক মৰম দি যাব বুলি মই আশা কৰিলোঁ আচলতে মই তিৱাই ল'ৰা হিচাপে গৌৰৱ কৰোঁ আৰু অনাগত দিনত মই আজি কথা দিছোঁ এই বছৰ মই খুব ধুনীয়া তিৱা গীত দুটা আপোনালোকলৈ মই উপহাৰ দিম ইমান বছৰে বিহু গাই পেলাই আপোনালোকৰ মাজত চিনাকি হৈছোঁ তথাপিও মই তিৱা ল'ৰা হিচাপে তিৱা গীত দুটা এবাৰ আপোনালোকক মই উপহাৰ দিম ভালদৰে হ'বনে যদি হ'ব তেতিয়াহ'লে জোৰকৈ এটা হাত চবৰে লাগে নিশ্চয় মই কথা দিলোঁ আজি আচলতে বহুত মৰম দিছে আপোনালোকে মই সেই মৰমটো ৰাখিবলৈ যত্ন কৰিম হ'বনে একদম নিশ্চয় এতিয়া কি কাম কওক কি কাম কলীয়া ডাৱৰে এইফালৰ পৰা কিবা আছে নেকি দাদা জিনজিন মইনা আৰু এইফালৰ পৰা কিবা আছে নেকি কওক কি কাম কোৱা ও জিনজিনে মইনা নাচিবনে নানাচে তিৱা মানুহবোৰ বিহু নাচিব জানে হয়নে নহয় এইফালে পিছফালে হ'বনে জয় কলিজা আজি কিন্তু নচোৱাহে যাম আকৌ মই এনেকৈ এইফালে নাযাওঁ নাচিবনে নানাচে যদি নাচিব এটা জোৰকৈ চিঞৰ লাগে আগবাঢ়িছোঁ আমি আমন্ত্ৰণ কৰি অনা সন্মানীয় কণ্ঠশিল্পী তথা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বাপুজি বৰদেৱক এখন তিৱাপালীৰে সম্বৰ্ধনা জনাব নিজ জৰাবাৰী গাঁৱৰ বাসিন্দা টিনাৰাণী পাটৰ ভাল লাগিছে না तो गाइस यहाँ पर अभी आर्टिस्ट को मान सम्मान ये देखो जापी गुलाम गमसा और ये जापी यानी कि तिवा लोगों का दुकाना है रेडी नसे बोले खाजो हो जाओ ए जिन मोइना मोदे दिनते गाइस यही है बापूजी बेले काम लाइव परफॉर्म कर रहे हैं आप सबको दिखा रहा हूँ बेले काम नहीं ये देखो लाइव परफॉर्म हो रहा है अभी आप सबको देखो ए जिन मोइना में मोलियाले ओ जिन मोइना ए जिन मोइना ए কথা লে পেলালে এ কথা লে পেলালে এ জিনজিন মইনা আমাদের দিনতে জিনজিন মইনা আমে মনিয়ালে ও জিনজিন মইনা ও জিনজিন মইনা
হ'বনে আকৌ নেকি কিয় বেলেগ গাওঁ নেকি মোৰে কণে যুদ্ধ হ'ব নালাগে নাচনী ভাগৰ লাগিল হ'বলৈ যাবলৈ নাই লাগে নাই লগতে নাচনী ভাগৰ লগত হয়নে আচ্ছা কলীয়া দাৰটো এপাক গাই দিওঁ হ'বনে ঠিক আছে কলীয়া দাৰ থেংক ইউ মই গৈ আছোঁ ৰ'ব